হাই গাইজ, মোৰ চেনেলত আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কেক এটা বনাই দেখাম ভাবিছোঁ আৰু কেকটোত কি লাগে দেখাম বাৰু আপোনালোকক। কি লাগিব কেক বনাবলৈ কি লাগিব আপোনালোকক দেখাইছোঁ। 1 কাপ ময়দা লৈছোঁ আৰু 1 কাপ চেনি লৈছোঁ। মই চেনিটো মিক্সিত দি গুড়া কৰি লৈছোঁ। আপোনালোকে গুড়া নকৰিলেও পাৰে, গুড়া কৰিলে ভাল হয়। চেনি 1 কাপ লৈছোঁ আৰু ৰিফাইন তেল 1 কাপ ল'ম। আৰু কণী লৈছোঁ 1 কাপ আৰু বেকিং পাউডাৰ ডাঙৰ চামুচ দি 1 চামুচ। আপোনালোকে যিমান ডাঙৰ বনাব ইমান বেছি লাগিব। মই ইমান ডাঙৰ বনা নাই, কেকটো সৰুকৈ বনাইছোঁ, গতিকে আপোনালোকক অলপ বেলেনা দি দিছোঁ। অলপ ভেনিলা দি দিছোঁ। এতিয়া আমি মিক্স কৰি লৈছোঁ। এয়া মোৰ বেটাৰটো বনি হৈ গ'ল। এনেকুৱাকৈ ধুনীয়াকৈ ফেটিব লাগে, এনেকুৱা হ'ব লাগে। মই পাত্ৰটো ঢালি দিম। এয়া মই বেটাৰটো পাত্ৰত ঢালি লৈছোঁ। গেছটো জ্বলাই এটা পাত্ৰ বহাই দিছোঁ। তাত অকণমান নিমখ ঢালি দিছোঁ। নিমখৰ কেকটো খাই ভাল লাগে, গতিকে ষ্টেণ্ড দি দিছোঁ বহাই। উলিয়াওঁতে ভালকৈ উলিয়াব লাগে। গ্লাছৰ যে লিডকেইটা আছে টুথপিক এৰি ক্ল'জ কৰি দিছোঁ, নহ'লে বতাহ সোমালে কেকটো নষ্ট হৈ যায়। 15-20 মিনিটলৈকে চাব লাগে, আৰু নহ'লে এবাৰ 15-20 মিনিট পিছত এবাৰ চেক কৰিম আহি পেলাই বনিলে নে নাই বনা। এতিয়া 20 মিনিট হৈ গ'ল। চাওঁ আহকচোন কিমান ধুনীয়া হৈছে কেকটো, চাওকচোন। আৰু এটা চাকু দি চেক কৰি চাব পাৰে। একদম পুৰা হৈ গৈছে কেকটো, ধুনীয়া আছে। এতিয়া কেকটো বনা হৈ গ'ল। আৰু কেকটো কিহৰ কাৰণে বনালোঁ আপোনালোককতো কোৱাই হোৱা নাই। আজি আচলতে মোৰ নতুন ঘৰত অহা 1 বছৰ হৈ গ'ল, আৰু ভাবিলোঁ এটা সৰুকৈ চেলিব্ৰেট কৰোঁ, আৰু কেক এটা কাটিম ভাবিলোঁ। আৰু ৰাতি ডিনাৰত কি বনাওঁ আপোনালোকক দেখাম বাৰু। ভাবিছোঁ চিকেন বিৰিয়ানী বনাম বুলি, আৰু আপোনালোকক দেখাই থাকিম। চিকেন বিৰিয়ানী বনাবলৈ মই প্ৰথমে লৈছোঁ বাসমতী চাউল। 4 কাপ 5 কাপ লৈছোঁ।
চাউলখিনি তিয়াই ৰাখিম আধা ঘণ্টা হৈ গ'ল। এতিয়া চাউলটো মই তুলি লওঁ পানীৰ পৰা। চাউলখিনি তিয়াই ৰাখিম আধা ঘণ্টা। এতিয়া বিৰিয়ানী বনাবলৈ আপোনালোকক দেখাই আছোঁ। চিকেন বিৰিয়ানী কি লাগে। পিঁয়াজ লৈছোঁ, ইলাচি, দালচেনি আৰু তেজপাত, আৰু এয়া টমেটো, পিঁয়াজ, ৰচুন, আদা এইবোৰ পেষ্ট কৰি ল'ম মিক্সিত দি। আৰু কাজু লৈছোঁ, গৰম মছলা, মিট মছলা আৰু ঘি লাগিব। আৰু এয়া মাংস হয়, আৰু এইটো পেষ্ট কৰি ল'ম টমেটো। এতিয়া ঘি দিছোঁ 4-5 চামুচ হ'ব, সৰু চামুচেৰে। আৰু ইয়াত দি দিম তেজপাত দিছোঁ, এলাচি, দালচেনি দিছোঁ, আৰু পিঁয়াজটো ৰঙচুৱাকৈ ভাজি ল'ম আগত। কুকাৰতে বনাইছোঁ মই, আপোনালোকে কেৰাহীটো বনাব পাৰে। মই ইয়াত চাউলৰ লগত 1 চামুচ চেনি দি দিছোঁ, সৰু চামুচ দেখি 2 চামুচ দিছোঁ। আৰু নিমখ দিছোঁ সৰু চামুচেৰে 2 চামুচ। আৰু এতিয়া মিলাই ল'ম। গৰম হৈ গৈছে, মই তেজপাত দিছোঁ আৰু এলাচি অলপ দি দিছোঁ, দালচেনি, আৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজ অলপ দি দিছোঁ। অলপ ৰঙচুৱা হ'ব লাগিব পিঁয়াজটো। অলপ সময় ভাজি ল'ম পিঁয়াজ। তাৰপিছত মাংসখিনি ঢালি দিম। মাংসখিনি ঢালি দিছোঁ। মাংসখিনি ধুনীয়াকৈ সিজিব লাগিব, বহুত সময় ফ্ৰাই কৰিব লাগিব মাংসখিনি। মই অলপ সময় ঢাকি ৰাখিম, ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব মাংস। এতিয়া মাংস হৈ গ'ল ধুনীয়াকৈ ফ্ৰাই কৰা। চাউলটো ফ্ৰাই কৰা হৈ গ'ল ঘি দি। আৰু মাংস ফ্ৰাই কৰি ৰাখিছিলোঁ, এতিয়া এইখিনি কুকাৰত একেলগে মিলাই দিম। এয়া বিৰিয়ানী ৰেডি হৈ গৈছে। চিকেন বিৰিয়ানী বনালোঁ মই, ৰেডি হৈ গৈছে। আৰু এটা কণী লৈছোঁ, চালাড লৈছোঁ, বেঙেনা বৰা কৰিলোঁ, পাপৰ। আৰু আজিলৈ ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।